ৰাতিপুৱাৰ পৰা বতৰটো যে ইমান বৰষুণ, ৰাস্তাটো পানী হৈছে। আচলতে আজি মই 2টা বজাত ৰৈ বিনালে চাবলৈ যোৱা কথা আছে। তাকো আকৌ অকল ৰিলিজ হোৱা দিনাই অসমীয়া চিনেমা চাবলৈ মোৰ ইমান ভাগ্য নাথাকি, কিন্তু এইবাৰ ইয়াতো ৰিলিজ দিয়াৰ কাৰণে মই চাবলৈ যাবলৈ পাৰিছোঁ। এখন চিনেমা চাবলৈ যোৱাৰ আকৌ এক্সাইটমেণ্টটো অলপ বেলেগ ধৰণৰ। ৰ'ব, এক্সাইটমেণ্ট বুলিয়ে কওঁ নে আৱেগ বুলি কওঁ মই ধৰিব পৰা নাই। ৰাইজৰ যেনেকুৱা হৈছে ময়ো তাৰ পৃথক নহয়, গতিকে নিশ্চয় বুজি পাইছে চাগে। আৰু যথা সময়ত চিনেমাখনো আৰম্ভ হ'ল। ইউটিউবত যোনকেইটা গান ৰিলিজ দিছে তাৰ ভিডিঅ' কৰাৰ বাহিৰে মই অকণমানো বেলেগ ভিডিঅ' কৰি অনা নাই, ফটোও তোলা নাই। আৰু এইটো কাম আপোনালোকেও নকৰিবচোন, হোৱাটছআপ ষ্টেটাছতো নলগাব। শিল্পীগৰাকীৰ শ্ৰদ্ধা জনাই তেখেতৰ ড্ৰিম প্ৰজেক্ট আৰু তেওঁৰ শেষৰখন ফিল্ম বুলি চাবলৈ গৈছোঁ। মুভিখনৰ বিষয়ে একোৱে নকওঁ, মাত্ৰ ক'ম আপোনালোকে মিছ নকৰিব, এবাৰকৈ হলত চাই আহিব। লখিমপুৰৰ মানুহখিনিয়ে যদি লখিমপুৰত টিকেট নাপায় আপোনালোকে অৰুণাচলত আহিও চাব পাৰে, ইয়াত এভেইলেবল আছে। ছবিখন শেষ হোৱাৰ পিছতো যেন তাতেই বহি থাকিম তেনেকুৱা লাগিছিলে। সকলোৱে শেষ হোৱাৰ পিছত যিদৰে উচুপি উঠিছিলে মোৰ মনটো বহুত গধুৰ হৈ আহিছে। স্মৃতিৰ বাবে এটা লং ভিডিঅ' বনাইছিলোঁ, জানো দিব পাৰোঁ নে নাই, দিম বাৰু। গতিকে আপোনালোকে এবাৰ ছবিখন চাবগে। বাকী আজিৰ ভিডিঅ'টো ইমানেই।